আজি আমি আলোচনা কৰিবলৈ লৈছো HS ছেকেণ্ড ইয়েৰ ML এছামিছৰ কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা পাঠটিৰ প্ৰশ্ন উত্তৰ আলোচনা। এই পাঠটিৰ লেখক হৈছে ডক্টৰ স্বৰ্ণলতা দাস, লেখিকা স্বৰ্ণলতা দাস। প্ৰথম প্ৰশ্নটি হৈছে কৈশোৰ কালৰ এটি বৈশিষ্ট্য উল্লেখ কৰা। প্ৰজনন ক্ষমতা প্ৰাপ্তি। কৈশোৰ কালৰ এটি বৈশিষ্ট্য হৈছে প্ৰজনন ক্ষমতা প্ৰাপ্তি। কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়? বাল্যকাল আৰু প্ৰাপ্ত বয়স্কৰ মাজৰ সময়ছোৱাক কৈশোৰ কাল বুলি জনা যায়। মানৱ জীৱন কোনছোৱা কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি? কৈশোৰ কালক। মানৱ জীৱনৰ কৈশোৰ কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি। নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত কেনে ভাৱৰ উন্মেষ হোৱাত সহায় কৰে? নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত সামাজিক দায়বদ্ধতা, দেশপ্ৰেম বা বিশ্বপ্ৰেম আদি ভাৱৰ জন্ম হোৱাত সহায় কৰে। কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়? মাধ্যমিক শিক্ষা বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, কৈশোৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰা। কৈশোৰ কালৰ দ্ৰুত শাৰীৰিক বিকাশ সহজেই লক্ষণীয়। যৌৱন প্ৰাপ্তিৰ লগে লগে হোৱা জৈৱিক পৰিৱৰ্তনে ল'ৰা-ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈৰ্ঘ্য বৃদ্ধি কৰাৰ লগে লগে নাৰী-পুৰুষৰ দেহৰ গঠনৰ পাৰ্থক্য পৰিলক্ষিত হয়। প্ৰজনন ক্ষমতা প্ৰাপ্তি কৈশোৰ কালৰ এক প্ৰধান বৈশিষ্ট্য আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱৰ্তন আৰু কণ্ঠস্বৰৰ পৰিৱৰ্তন আদিয়ে দেখা দিয়ে। গতিকে কৈশোৰ কালত যি শাৰীৰিক বিকাশ হয়, সেই শাৰীৰিক বিকাশ বহুত দ্ৰুত গতিত হয় আৰু কৈশোৰ কালতে যৌৱন প্ৰাপ্তি হয়। গতিকে যৌৱন প্ৰাপ্তিৰ লগে লগে জৈৱিক যি পৰিৱৰ্তন, ল'ৰা-ছোৱালীৰ দেহৰ ওজন, দৈৰ্ঘ্য এইবোৰ বা আকাৰ বৃদ্ধি হয়, পাৰ্থক্য পৰিলক্ষিত হয় আৰু প্ৰজনন ক্ষমতাৰ প্ৰাপ্তি হয় কৈশোৰ কালত। তাৰ ফলত কি হয়, শৰীৰত বিভিন্ন পৰিৱৰ্তনে দেখা দিয়ে, কণ্ঠস্বৰৰ পৰিৱৰ্তন ঘটে আৰু এইখিনি হৈছে শাৰীৰিক বিকাশ কৈশোৰ কালৰ। নেক্সট প্ৰশ্ন, কৈশোৰ কালত কিশোৰ-কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱৰ্তনসমূহ ফঁহিয়াই লিখা। নৈতিক পৰিৱৰ্তন। কৈশোৰ কালছোৱাতে মানুহৰ নিজস্ব মতাদৰ্শ গঢ়ি উঠে, নিজৰ পইণ্ট অফ ভিউ, আৰু নৈতিক ক্ষেত্ৰত কিছু পৰিমাণে তাৰ প্ৰভাৱ পৰে। ধৰ্মৰ প্ৰতি, দৰ্শনৰ প্ৰতি, জীৱনৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে আৰু তাৰেই ফলস্বৰূপে মানসিক দ্বন্দ্বৰো সৃষ্টি হ'ব পাৰে। মনৰ ভিতৰতে তোমাৰ যুদ্ধ আৰম্ভ হয় যে কোনটো সঁচা, কোনটো মিছা, কোনটো ৰাইট, কোনটো ৰং। গতিকে আমাৰ যি ধৰ্ম আছে, যি দৰ্শন আছে, যি লজিক আছে, যি ফিলচফি আছে, যি ৰিলিজিয়ন আছে, মানুহৰ জীৱনৰ যি লক্ষ্য, এই সকলোবোৰ লৈ কৈশোৰৰ মনত কি হয়, উৎকণ্ঠা জাগি উঠে আৰু তাৰ ফলত মেণ্টেলিও কি হয়, বহুত দ্বন্দ্ব সৃষ্টি হয়। কিছু ক্ষেত্ৰত পিতৃ-মাতৃ আৰু সমাজৰ বয়োজ্যেষ্ঠজনৰ মতাদৰ্শৰ পৰা ফালৰি কাটি নিজৰ যুক্তি বিবেচনাৰ এক নতুন নৈতিকতা সমৃদ্ধ সমাজ গঢ়িবলৈ বিচাৰে। মানে যিটো নিউ জেনেৰেশ্যনে সদায় নিজস্ব যি পইণ্ট অফ ভিউ, কেতিয়াও অল্ড জেনেৰেশ্যনৰ পইণ্ট অফ ভিউৰে চলিব নিবিচাৰে। কৈশোৰ কালত এইটো বেছিকৈ হয়। নিজৰ মা-দেউতা বা ছ'চাইটিৰ যি নিয়ম কানুন, ৰিচুৱেলছ সেইবিলাকৰ বিয়ণ্ড যাব বিচাৰে। গতিকে এয়াই হৈছে
কিশোৰ কিশোৰীৰ নৈতিক পৰিৱৰ্তনখিনি নেক্সট প্ৰশ্ন কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয় কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূৰ্ণ গতিত হয় মানসিক শক্তি মানে বুদ্ধি বিমূৰ্ত চিন্তনৰ ক্ষমতা যুক্তি শক্তি আৰু বিভিন্ন দিশত আগ্ৰহ কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিছু হ্ৰাস পায় শেষৰ পিনে ই দ্ৰুত গতি লয় আৰু কৈশোৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উৎকৰ্ষ লাভ কৰে আৰু এনেদৰে কৈশোৰ কালত মানসিক শক্তিৰ বিকাশ ঘটে নেক্সট প্ৰশ্নটি হৈছে কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় হ'ল ভাষা শিক্ষণ গণিত বিজ্ঞান আৰু সমাজ বিজ্ঞান এইকেইটা হৈছে বেসিক্যালি মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় এতিয়া নেক্সট প্ৰশ্নটি হৈছে কিশোৰ সংস্কৃতি কি সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক উপসংস্কৃতি যাক কিশোৰ সংস্কৃতি বুলি অভিহিত কৰা হয় কিশোৰ অৱস্থাৰ চালচলন সাজপাৰ বাকভংগী ধ্যান ধাৰণা আনকি ৰাজনৈতিক মতাদৰ্শ আদিতো এই সংস্কৃতিয়ে প্ৰভাৱ পেলায় কিন্তু বেছিভাগ ক্ষেত্ৰতে কিশোৰ সংস্কৃতিয়ে ধনাত্মক দিশতকৈ ঋণাত্মক দিশটোৰ প্ৰতিহে ধাৱমান হয় এতিয়া যিটো ট্ৰেণ্ড চলে বৰ্তমান যি জেনজিৰ ট্ৰেণ্ড চলি আছে এনেকুৱা কিশোৰ সংস্কৃতি বা উপসংস্কৃতি বুলি কোৱা হয় মানে নিজৰ যি ফ্ৰেণ্ড চাৰ্কল থাকে সেই ফ্ৰেণ্ড চাৰ্কলৰ সৈতে তেওঁলোকৰ কম্পিটিশ্যন হয় সেই কম্পিটিশ্যন কেনেকুৱা চালচলন ষ্টাইল পাৰ্চনেলিটি ড্ৰেছ কথা কোৱাৰ ষ্টাইল থট থিংকিং পলিটিকেল পইণ্ট অফ ভিউ এই সকলোখিনি সংস্কৃতিৰ এই কিশোৰ সংস্কৃতিয়ে প্ৰভাৱ পেলায় আৰু বেছিভাগ ক্ষেত্ৰত পজিটিভতকৈ নেগেটিভে বেছিকৈ প্ৰভাৱ পেলায় যেনেকুৱা কিছুমানে বেয়া পথলৈ যায় ৰাগিয়াল বস্তু খোৱা মাদক দ্ৰব্য খোৱা এনেকুৱা ধৰণৰ বা বাহিৰত ঘূৰি ফুৰা ৰাতিলৈকে বহুত স্পীডত বাইক চলোৱা এনেকুৱা কিছুমান ঋণাত্মক দিশৰ পিনেও এই কিশোৰ সংস্কৃতিৰ কাৰণে কৈশোৰ কালত ল'ৰা ছোৱালীবোৰ ঢাল খায় আজিলৈ এইখিনি আছিলে ধন্যবাদ